তো হেল্ল' ফ্ৰেণ্ডছ, তো আজি ফাদাৰ্ছ ডে' হয়। সকলোৱে নিজৰ চাগে দেউতাকক উইচ কৰিলা ফাদাৰ্ছ ডে'। ময়ো কৰিলোঁ। দেউতা এজন এনেকুৱা মানুহ যোনে নিজে নাখায় আমাক খুৱায়, নিজে নিপিন্ধি আমাক পিন্ধায়। আমি যি বিচাৰোঁ তেওঁলোকে দিয়েই। মোৰটোতো মানে মই নিবিচৰাকৈ মোৰ মনত কিনো ভাবি আছোঁ তেনেকৈ গম পাই মোক দি দিয়ে। কিন্তু আজি এটা কথা গম পালোঁ, যোনটো মানে কথা গম পাই বহুত বেয়া লাগিলে মনত। এজনী অকণমানি ছোৱালী, বহুত সৰু ছোৱালী, তাইক নিজৰ বাপেকে কেইটকামান পইচাৰ কাৰণে অৰুণাচলত বিক্ৰী কৰি দিলেগৈ। কেইটকামান পইচাৰ কাৰণে। সেইজন কেনেকুৱা মানুহ হ'ব লাগিব? আপুনি কেনেকুৱা মানুহ হয় ন? নিজৰ ছোৱালীজনীক তেনেকৈ বিক্ৰী কৰি দিব পাৰেনে? আৰে চবে কয় যে নিজৰ মানে বাপেকে জীয়েকৰ কাৰণে নিজৰ জান দি দিব পাৰে, মানে নিজৰ জীৱন দি দিব পাৰে, কিন্তু আপুনি মানে ছোৱালীজনীকে বিক্ৰী কৰি দিলেগৈ। ছোৱালী এজনী বহুত মানে কষ্টৰ মূৰত জন্ম হয়। ছোৱালীজনী মানে লক্ষী অহা বুলি কয় ছোৱালীৰ ঘৰত জন্ম হ'লে, কিন্তু আপুনি সেই ছোৱালীজনীকে বিক্ৰী কৰি দিলে। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো দেখা নাই, মই আপোনালোকক এবাৰ ভিডিঅ'টো দেখাই লৈছোঁ। আপোনালোকে এবাৰ ভিডিঅ'টো চাই লওক, তাৰপিছত মই ক'ম আৰু কিছুমান কথা, ক'বলগীয়া ধেৰ কথা। ভণ্টি, তোমাৰ নামটো কি? অঞ্জনা বৰা। ঘৰ ক'ত তোমাৰ? গহপুৰ। কোন জেগা? জেগাডোখৰ নাজানা? এতিয়া তুমি ক'ত আছা? মই এতিয়া ভাড়াঘৰত আছোঁ। এতিয়া ক'ত আছা? তুমি ক'ত বহি আছা এতিয়া? আমাৰ লগত যে আছা, আমি থকা জেগাডোখৰ নাম জানা? নাজানা? এইডোখৰ অৰুণাচল হয়, ইটানগৰ হয়। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো দেখিলে এই ছোৱালীজনী ইমানেই সৰু ছোৱালী, মানে তাই ক'ত আছে তাই সেইটোও গম পোৱা নাই। তাইক যে বাপেকে গৈ বিক্ৰী কৰিছে, তাই সেইটোও চাগে গম পোৱা নাই। তাই কৈছে ভাড়াঘৰত আছোঁ, তেনেকৈ কৈছে। তাই মানে গম পোৱা নাই ক'ত আছে। তাই মানে ইমানেই তাই অৰিজিনেল ঘৰ ক'ত, মানে মেইন জেগাডোখৰ মেইনকৈ নামটোও নাজানে। মানে অসমখনত বহুত কিবাকিবি ঘটি আছে। নিজৰ বাপেকে নিজৰ জীয়েকক বিক্ৰী কৰি দিছে। এই কেইদিনমানৰ আগত এই ল'ৰাটোক মাৰিলে। তাৰপিছত এয়া ছোৱালীজনীয়ে টিকটকৰ ভিডিঅ' বনাই ছুইচাইড কৰিছে। এই কালি নে পৰহি আৰু কোনোবা এটাক মাৰিলে। মানে অকল তেনেকুৱাই হৈ আছে আমাৰ অসমখনত। অকল অসমখনত বুলি নহয়, গোটেই পৃথিৱীতে। এই 2020 চনটো মানে ফুল্লি এটা আনলাকি ইয়েৰ হয়। এইটো ইয়েৰত মানে যি বেয়াই হৈ আছে, যি হৈছে চব বেয়াই হৈ আছে, একোৱে ভাল হোৱা নাই এইটো ইয়েৰত। এই 2020 চনটো অকল মানে আনলাকি ইয়েৰ হয়। এইটোত মানে একোৱে ভাল হোৱা নাই। এই সুশান্ত সিং ৰাজপুত মৰিলে। এতিয়া বলিউডত যে অকল নেপটিজিম, নিজৰ হেৰিখিনিকে কৰে, নিজৰখিনিৰ মাজতে থাকে। এতিয়া এই মানুহজনৰ কি নিজৰ জীয়েকলে অকণমান হ'লেও মানে ভাল পোৱা নাই নি? অকণমান হ'লেও মানে কিবা এটা নাই নি? তেওঁ যে গৈ সেই সৰু ছোৱালীজনীক বিক্ৰী কৰি দিছেগৈ। এনেকুৱা মানুহক কি কৰিব লাগে বন্ধুসকল, আপোনালোকে ভাবকচোন। আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, আৰু লাইক কৰিব যদি ভিডিঅ'টো চাই ভাল পালে। আৰু যদি মানে মোৰ চেনেলবিলাক নতুনকৈ চাইছে মোৰ ভিডিঅ', তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।